ৰাজে পুত্ৰ কপুচন্দ্ৰ হেনো হৰি নাম তই ল কি কাৰণ প্ৰহ্লাদে বুলন্ত পিতা শুনা স্থিৰ কৰি জগততে ব্যাপী আছে প্ৰভু শ্ৰী হৰি পুত্ৰ মুখে হৰি কথা শুনি দৈত্য ৰাজে দিয়াই নন্দ নানা শাস্তি পুত্ৰ প্ৰহ্লাদকে দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে প্ৰভু ভকতি শাস্তি দিয়া দৈত্যগণ ভাগৰি পৰিল মাৰিব নোৱাৰি পুত্ৰ কক্ষীপুৰ কহিল এৰা ক্ৰোধে জ্বলি দৈত্য ৰাজে পুত্ৰ কপুচন্দ্ৰ দেখুৱাই দে তোৰ হৰি হে প্ৰভু নাৰায়ণ স্তম্ভতে বেকত হৈলা প্ৰভু নাৰায়ণ স্তম্ভতে বেকত হৈলা